উঠিছে ভাইটিৰ লগত এৰক বিন্দু এৰক এৰক বিন্দু এৰক চন্দনে মলত টানি নিয়ে বিনন্দ পৰি যায় নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আজি এতিয়া গৈ আছোঁ শালমাৰাৰ বৰঘৰ ৰেষ্টুৰেণ্টত আকৌ সেই এবছৰ আগৰ দৰে কাম আৰম্ভ হ'ল নাটকৰ আখৰা আজিৰ পৰা ষ্টাৰ্ট হ'ব আজি হৈছে শুভ মুহূৰ্ত আৰু আমি দুইজনে ধুনীয়াকৈ গৈ আছোঁ আৰু এইবাৰ আমাৰ নাটকত দুখন নাটক লোৱা হৈছে আগৰখনো আছে গুৰুদক্ষিণা বুলি আৰু নতুন এখন লৈছে অভিজিত ভট্টাচাৰ্য ছাৰৰে আগৰখনো সেই তেওঁৰে আছিল আৰু এইবাৰ লৈছে ৰজনীগন্ধা বুলি আৰু এই দুইখন নাটকত মোৰ কি পাৰ্ট আছে সেইটো মই বেলেগ দিনা আপোনালোকক জনাম আজি হৈছে শুভ মুহূৰ্ত তাত গৈ আছোঁ ধুনীয়া কেইগৰাকীমান ব্যক্তিক তাত নিমন্ত্ৰণ দিছে ধুনীয়াকৈ শুভ মুহূৰ্ত অনুষ্ঠানটো কৰিব আৰু তাৰ পাছত আৰম্ভ হৈ যাব আমাৰ নাটকৰ আখৰা আপোনালোকক সকলোবোৰ আপডেটছ দি থাকিম আজি বৰ্তমান চাওঁ বলক আমাৰ শুভ মুহূৰ্তটো কেনেধৰণে কৰা হয় আহিলোঁ আমি বৰঘৰত কোনোৱে অহা নাই চাগে আমিয়ে সদায় আগত আহোঁ সদায় এয়া হোটেল ৰেষ্টুৰেণ্টৰ পিছফালে প্ৰায় দেখুৱাওঁ মই কি ধুনীয়া ন ইমান ধুনীয়াকৈ এইবোৰ ৰখা হৈছে ন ভালে লাগি যায় আৰু এয়া দেৰি ৰখাইছে আৰু এয়া হ'ব আমাৰ আখৰা গৃহ গুৰুদক্ষিণা আৰু এইজনী মই অনুষ্ঠানটো 6টাত বুলি কৈছিলে কিন্তু এতিয়া সময় কিমান হৈছে 6:30 আৰু এটা মানুহ নাই এটা পৰিচালক সঞ্চালক কোনো নাই আমি সদায় আগত আহোঁ এতিয়া ইয়াতে বহি বেলুন ফুলোৱা কাম চবতকে নালাগে চবতকে জমনি প্ৰথম বেলুনটোৱে ফাটিল এই 2 নম্বৰ এই 3 নম্বৰ মই হ'লে নুফুলাওঁ কাৰণ মোৰ ভয় লাগে এয়া আমাৰ অনুষ্ঠানৰ আৰম্ভণি হৈ গৈছে শুভ মুহূৰ্ত অনুষ্ঠানৰ আৰম্ভণি হৈ গৈছে আৰু আমাৰ মাজত হঠাতে আহি উপস্থিত হ'ল আচলতে তেওঁ যে আহিব আমি আশা কৰা নাছিলোঁ কিন্তু এবাৰ কওঁতে তেওঁ হঠাতে আহি গ'ল বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া আচলতে তেওঁৰে যিহেতু নাটক আমি কৰি আছোঁ আৰু এয়া হৈছে প্ৰদীপ শৰ্মা ছাৰ এওঁ আহিছে এওঁৰো আমি নাটক বহুত কৰিছোঁ সেইবাবে দুয়োগৰাকী অহাৰ কাৰণে বহুত বেছি ভাল লাগিল আৰু অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ অনুষ্ঠানটোত উপস্থিত থাকিল যিহেতু আজিকালি এই সৰু সৰু নাট্যগোষ্ঠীবোৰ নোহোৱা হ'বলৈ ধৰিছে কেৱল ডাঙৰ ডাঙৰ যিখিনি থিয়েটাৰ গোষ্ঠী থাকে সেইখিনিয়ে থাকে সেইবাবে এই নাট্যগোষ্ঠীটো ওলাই অহাৰ বাবে অঞ্চলটোৰ মানুহে খুব বেছি ভাল পাইছে সেইবাবে সকলোৱে আহিছে আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰিছে আৰু আমি তাত নিজৰ দায়িত্ব পালন কৰিছোঁ আমি দুইজনী ছোৱালীয়ে তাত আছোঁ বৰ্তমান মানে আৰু দুজনী ছোৱালীৰ আমাক দৰকাৰ হৈ আছে গতিকে সেই দুজনী আমি পোৱা নাই এতিয়ালৈকে সেইবাবে আমি দুইজনীয়ে গোটেইখিনি মানে ব্যক্তিকে আমি গামোচা জাপি দিয়া এই দায়িত্বসমূহ আমিয়ে পালন কৰিছোঁ আৰু এয়া অভিজিত ছাৰে আমাৰ মাজত কিছু কথা ক'লে বহুত ভাল লাগে তেওঁৰ কথাবোৰ শুনি ইমান ধুনীয়া কাহিনী থাকে তেওঁৰ সেই কাহিনীবোৰ শুনি ভাল লাগিল আৰু প্ৰদীপ ছাৰ আহি কেনে ইমানখিনি ক'লে আচলতে অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ আমি নাটকবোৰ ল'লেও আমাৰ নাটকবোৰ আচলতে পৰিচালনা প্ৰদীপ শৰ্মা ছাৰেই কৰে গতিকে বহুত ভাল লাগে তেওঁৰ পৰিচালনাত আমি নাটকবোৰ কৰি খুব ভাল পাওঁ আৰু এয়া নাৰিকল ভাঙি আমাৰ যি নাটকখনৰ শুভ মুহূৰ্ত অনুষ্ঠানটো কৰিলে আমাৰ কিৰণ কাকতি ডাঙৰীয়াই আৰু এয়া অলপমান তাতে সংলাপ কৰি দেখুৱাইছোঁ সকলোকে আচলতে প্ৰথমবাৰে কৰিছোঁ নাজানো ডাইলগবোৰ কেনেকুৱা কি জাষ্ট এনেই অলপ আৰম্ভণিৰ কাৰণে কৰিছোঁ আৰু ঐ তুই যাব নোৱাৰ লগতেই সুখ আনন্দত থাকক আমাৰ লগতে সুখ আনন্দত থাকক তোৰ কাৰণে বেয়াই লাগে নগেন মোৰ কাৰণে বেয়াই লাগে নগেন জীৱনটোত ইমান কষ্ট আমাৰ অনুষ্ঠান শেষ হ'ল শুভ মুহূৰ্ত কৰা হ'ল আৰু চবতকৈ ভাল লাগিল আমাৰ অনুষ্ঠান
অনুষ্ঠানত হঠাতে এবাৰ জাষ্ট কওঁতে নাট্যকাৰ বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ছাৰ আমাৰ শুভ মুহূৰ্তত আহি উপস্থিত হ'ল ইমান বেছি ভাল লাগিল তেওঁ থকাৰ কাৰণে তেওঁৰ আগতে অলপমান এনেই সংলাপো কৰি দিলোঁ ধুনীয়া অনুষ্ঠান হ'ল অনুষ্ঠানটো আপোনালোকক দেখুওৱা হৈছে যিহেতু ভিডিঅ'ত এনেকৈ নাটক কৰিম আমি আৰু বহুত ঠিক কৰিব লগা বাকী আছে কোনটো কেৰেক্টাৰত থাকিব এইবিলাক ঠিকেই হোৱা নাই আমি জাষ্ট হঠাতে আৰম্ভহে কৰিছোঁ কাৰণ যিহেতু সময় পাৰ হ'ব ধৰিছে আমি যিহেতু ৰাসৰ আগত সকলো ৰেডি কৰিব লাগিব ৰাসত যিহেতু আমি শ্ব' লওঁ সেইকাৰণে আৰু বাকী আমি কি নাটক লৈছোঁ কোনটো কেৰেক্টাৰত থাকিব মই কোনটো কেৰেক্টাৰত থাকিম সেইটো আপোনালোকক পিছলৈকে ক'ম আৰু এতিয়া আমি অনুষ্ঠান শেষ কৰি কেনে গৈ আছোঁ এয়া বাইহাটা চাৰিআলি থানাত গৈ আছোঁ আচলতে আমাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত মাহাতো ছাৰ তেওঁৰ ছোৱালীৰ কেইদিনমান আগতে জন্মদিন গৈছিলে জন্মদিন বুলি খানা এটা দিম বুলি কৈ আছিল ছাৰে আৰু আজি দিছে খানাটো আৰু আমাকো তাতে মাতিছে সেইকাৰণে তাতে গৈ আছোঁ আৰু এয়া চাওক আমি আহি পালোঁ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ কোৱাৰ্টাৰত ছাৰৰ যিহেতু ছোৱালীজনীৰ বাৰ্থডে কেতিয়াবাই আছিল কিন্তু আজি খানাটো দিলে গতিকে আমি আহিলোঁ তাতে ভাল লাগিল আহি কেনে আৰু আহিয়ে ধুনীয়াকৈ খাবলৈ বহি গ'লোঁ কাৰণ অনুষ্ঠানটোৰ পৰা ভাগৰি জুগৰি আহিছোঁ গতিকে খাই লৈ যাওঁ ৰাতিও বহুত হৈছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই বাই